নমস্কাৰ আসামিজ সেল অফিচিয়েল চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। সো বন্ধুসকল আজি নতুন জব আপডেট এটা লৈ আহিছোঁ। সো এই আপডেটটো পিয়ন পোষ্টৰ বাবে হ'ব আৰু যদি আপোনাৰ যোগ্যতা 8 পাছ হয় তেনেহলে এই ভিডিওটো সম্পূৰ্ণ চাব। দৰমহা এজ লিমিট কেনেকৈ আবেদন কৰিব এই সকলোবোৰ এই ভিডিওটোৰ যোগে অতি কম সময়ৰ ভিতৰত ক'বলৈ চেষ্টা কৰিম। সো বন্ধুসকল এইখনেই হৈছে ইয়াৰ এডভাৰটাইজমেণ্টখন। সো এই এডভাৰটাইজমেণ্টখন নগাঁও ডিষ্ট্ৰিক্ট সিজন জজৰ তৰফৰ পৰা আহিছে। সো ইয়াৰ প্ৰথমটো পোষ্ট হৈছে পিয়নৰ আৰু ইয়াৰ টোটেল ভেকেন্সি হ'ব 4টা আৰু দৰমহা হ'ব 12,000 পৰা 52,000 টকালৈকে পাব আৰু গ্ৰেড পে থাকিব 3,900 টকা আৰু এই পোষ্টটো কেটেগৰী ওয়াইজত দিয়া আছে। সো আন্ডাৰ ৰিজাৰ্ভৰ বাবে 2টা, ST পিৰ বাবে 1টা আৰু STSৰ বাবে 1টা পোষ্ট থাকিব। সো ইয়াৰ পিছত আছে চকীদাৰৰ টোটেল 2টা পোষ্ট হ'ব আৰু ইয়াৰ দৰমহা 12,000 পৰা 52,000 লৈকে পাব প্লাস জিপি থাকিব 3,900 টকা। সো পিয়ন আৰু চকীদাৰৰ দুটাৰে দৰমহা সমান। তো ইয়াত কেটেগৰী ওয়াইজত পোষ্টটো দিয়া আছে। সো ইয়াৰ পোষ্টটো হৈছে আন্ডাৰ ৰিজাৰ্ভৰ, মানে সকলোৱে আবেদন কৰিব পাৰিব। তো ইয়াৰ 3 নম্বৰটো আছে পিয়নৰ পোষ্ট আছে। সো এই পোষ্টটো এটা পোষ্টে হ'ব আৰু এই পোষ্টটো হ'ব টেম্পৰাৰী হিচাপে। সো ইয়াৰ দৰমহা 15,000 পাব, ফিক্স স্যালাৰি হয়। সো ইয়াত নকমেও আৰু নেবাৰহে ইয়াৰ দৰমহা। সো ইয়াৰ পোষ্টৰ কেটেগৰী ওয়াইজ হৈছে আন্ডাৰ ৰিজাৰ্ভ, অৰ্থাৎ সকলোৱে আবেদন কৰিব পাৰিব। সো বন্ধুসকল ইয়াৰ পিছত আছে এজ লিমিটটো 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু লগত ইয়াত এজ ৰিলেক্সেশ্যনো আছে, অৰ্থাৎ আপোনাৰ SC ST হয় তেনেহলে 5 বছৰ পাব আৰু যদি আপোনাৰ OBC হয় তেনেহলে 3 বছৰ অতিৰিক্ত পাব। তো ইয়াৰ পিছত আছে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো। তো ইয়াৰ মিনিমাম আপোনাৰ 8 পাছ হ'ব লাগিব, অৰ্থাৎ 8ম শ্ৰেণী পাছ হ'ব লাগিব আৰু যদি আপুনি SSLC পাছ কৰিছে তেনেহলে এই পোষ্টটোৰ বাবে এলিজিবল নহ'ব। তো বন্ধুসকল ইয়াৰ পিছত আছে এই পোষ্টটো আবেদন কৰিবলৈ আপুনি সাবমিট কৰিব লাগিব কুৰিয়াৰ যোগে, নহবা ৰেজিষ্টাৰ্ড পোষ্ট যোগে, নহবা স্পীড পোষ্ট কৰিব লাগিব, নহবা ড্ৰপ বক্সত আপুনি সাবমিট কৰিব পাৰিব। ডিষ্ট্ৰিক্ট সিজন জজ কোৰ্ট বিল্ডিং নগাঁৱৰ ড্ৰপ বক্সত আপুনি দিব পাৰিব, নহবা ইমেইল ID আছে, ইমেইল যোগে আপুনি দিব পাৰিব requirement.dj.nogao@gmail.com। এই এড্ৰেছটোত আপুনি PDF ফৰ্মেটত আপুনি আবেদন কৰিব পাৰিব। সো বন্ধুসকল ইম্পৰ্টেণ্ট পইণ্টটো হৈছে আপুনি যেতিয়া আবেদন কৰিব সো ইয়াৰ কন্টেক্ট নম্বৰ আৰু ইমেইল ID দিবলৈ নাপাহৰিব, খুবেই ইম্পৰ্টেণ্ট হয়। সো কন্টেক্ট নম্বৰ আৰু ইমেইল IDটো আপুনি নিশ্চয় দিব। সো বন্ধুসকল আপুনি যিখন এনভেলপ ল'ব সো তাত আপোনাৰ এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ পিয়ন নহবা চকীদাৰ সো এইটো মেনশ্যন অৰ্থাৎ লিখি দিব লাগিব। সো ইয়াৰ পিছত আছে ডকুমেণ্টছসমূহ কি লাগিব। তো এই পোষ্টটো আবেদন কৰিবলৈ প্ৰথমতে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব আৰু লগতে মাৰ্কশ্বিটখনো লাগিব আৰু এজ প্ৰুফ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু স্পেচিয়েল স্কিল কৰিছে তেনেহলে ইয়াৰ চাৰ্টিফিকেটখন দিব পাৰিব। সো ইয়াৰ পিছত আছে 3খন পাছপোৰ্ট সাইজ ফটো দিব লাগিব। তো বন্ধুসকল এয়া আছিলে মেইন কিতাপ পইণ্ট আৰু বাকি পইণ্টসমূহ আছে, সব আপুনি ভালদৰে পঢ়ি চাই ল'ব পাৰিব। সো এই এডভাৰটাইজমেণ্টখন আমাৰ ভিডিওটো ডিসক্ৰিপশনত দিয়া থাকিব। সো তাৰ পৰা আপুনি ডাউনলোড কৰি ভালদৰে পঢ়ি চাই ল'ব পাৰিব। সো আশা কৰো ভিডিওটো চাই হেল্পফুল হৈছে বুলি। তো এনেধৰণৰ নতুন জব আপডেট পাই থাকিবৰ বাবে আমাৰ আসামিজ সেল অফিচিয়েল চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগত বেল আইকনটো দবাই দিব। সো পুনৰ এবাৰ লগ পোৱা আশাতে আজিলৈ ইমানতে সামৰিছো। ধন্যবাদ।